বৰ্গ সংখ্যাৰ যিকোনো যদি এককৰ ঘৰত 5 থাকে তেতিয়া আমি কেনেকৈ একেবাৰে কম টাইমত উলিয়াম তাৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই যাব তোমালোকে এতিয়া চোৱা প্ৰথম আমি 5টো কি কৰিলোঁ স্কোৱাৰ কৰিলোঁ 5 5 25 আৰু যিটো দশকৰ ঘৰ 1টোৰ লগত আমি কি কৰিম 2 পূৰণ কৰিম 2 গুণ কিমান হ'ব 2 15 স্কোৱাৰ 225 এতিয়া 25 স্কোৱাৰ এতিয়া 5 5 গুণ 25 2 লগত তাৰ পিছৰ সংখ্যাটো আমি পূৰণ কৰি দিলে 2 3 গুণ কিমান হ'বগে 625 35টো একে কৰিবা 25 5 5 25 এতিয়া তিনি পিছৰ সংখ্যাটো কি হয় 4 4 3 গুণ কিমান হ'ব 12 এতিয়া 5টো কিমান হ'ব 25 5 5 25 যিহেতু 4 5 গুণ কিমান হ'ব 20 হ'ব 5 5 গুণ 25 5 6 গুণ 30 কিমান সহজে ওলাই গৈছে চোৱা তোমালোকে 5 5 গুণ 25 6 7 গুণ 42 5 5 গুণ 25 7 8 গুণ 56 5 5 গুণ 25 8 9 গুণ কিমান 72 72 5 5 গুণ 25 9 2 গুণ 90 এতিয়া চোৱা এইটোত চোৱা তিনিটা ডিজিটৰ সংখ্যা মই কৈ দিছোঁ তোমালোকক বাকীখিনি তোমালোকে যিকোনো কৰিব পাৰিবা তোমালোকে নিজে কৰি চাবা যিকোনো যদি শেষৰ অংকটো যদি 5 থাকে তেতিয়া যিকোনো বৰ্গ সংখ্যাতে আমি কি কৰিব পাৰোঁ এইটো এপ্ৰ'চত কৰি আমি উলিয়াই ল'ব পাৰোঁ 10 11 কিমান 110